হিৰো টকা লাগে যদি মাল উঠাই লৈ আহিবি একদম ধুনীয়া ধুনীয়া ফেণ্টাষ্টিক মাল লৈ আহিবি কেচ কেচ ধন লৈ ল'বি টকাটোতো মোক লাগেই বহুত টকা লাগে মালটো উঠাবলৈ বহুত প্ৰব্লেম হয় আৰে ভাই তই কেলেই চিন্তা কৰিছ মই থাকোঁতে মইতো আছো না আৰে আজি বৈ আজি য'তে পাওঁ ত'তে ধৰি চিধাই উঠাই দিম মুখখন সোপা মাৰি ধৰিম আৰু গাড়ীত উঠাই লৈ আনিম মোক বহুত টকা লাগে আজি হা 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 হিৰো আমাৰ হিৰো থাকোঁতে কিহৰ চিন্তা যা 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 আজি মাল দুটামান দৰকাৰ আছে লৈ আন উঠাই ঐ ধৰা পৰিলে কিন্তু ধুলাই দিব পিঠিত কি কৰিবি তেতিয়া আৰে ভাই ধৰা পৰাক লৈ কিহৰ চিন্তা ধৰা নপৰোৱেই নহয় আৰে মোৰ টেকনিক তই নেজান বয়চোন বয় মোৰ লগত মই কেনেকৈ উঠাম তই চাই থাকিবি চকুৰ পলকতেই মাল লৈ আহিম উঠাই আমাৰ এইবোৰ কামত ইমান পোৱালি জীৱ নিগনিৰ জীৱ লৈ কাম কৰিলে নহ'ব নহয় সিংহৰ জীৱ লৈ কাম কৰিব লাগিব আৰে ভাই 2 নম্বৰী কামত সদায় লাখ লাখ টকা কোটি কোটি টকা একদিন কাম কৰিবি 1 বছৰ বহি খাবি কি টেনচন তহঁতক মাল লাগে যদি যা মাল উঠাই লৈ আনগে যা একদম মালামাল বনি যাবি কি চিন্তা কৰিছ বৈ 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 বছ আমি যাওঁ আজি সেই ভেকুলী চুকৰ ফালে গ'লেই ভাল হ'ব বৈ সেইফালে গাড়ী ঘূৰা বৈ পম্পী আৰু মাইনা আজি সেই ভলুকা দাদা দোকানৰ ফালে যাম বৰ ধুনীয়া ধুনীয়া পকৰি বনাই নহয় ভলুকা দাদা দোকানত যে বৰ ধুনীয়া ধুনীয়া পকৰি বনায় কালি আমাৰ দেউতাই আনিছিলে নহয় ইমান মজা লাগে মোৰ আকৌ আজি পকৰি খাওঁ খাওঁ লাগিয়ে আছে দেউতাই দিছিলে 10 টকা এটা হাতত আছে সেইটোৱে খামগৈ ব'লা মোৰ লগতো আছে 20 টকা ব'লা ব'লা তেনেহ'লে ভালেই হ'ব পম্পী শুনিছ নাই এইকেইদিন যে সোপা ধৰাবলৈ গাঁৱত ইফালে সিফালে ঘূৰি ফুৰিছে তাৰপাছত আকৌ সেই চুকত যে সেই ভেকুলী চুকত হ'লে আকৌ বোলে লেংঠা ভূত এটা ৰাতি হ'লে বোলে গাঁৱৰ চুকে কোণে ঘূৰি ফুৰে শুনিছেনে মানুহবোৰৰ মুখত শুনিছোঁ আমি যে বেছি দেৰি নকৰোঁ জল্দি জল্দি যাম আৰু জল্দি জল্দি আহি যাম সোনকালে বৈ কালি আমাৰ ঘৰলৈ যে সেই ভলুকাহঁতৰ যে সেই ভলং দাদা আহিছিলে ভলং দাদাই কৈছিলে সেই গৰকাপুৰ গাঁৱৰ বোলে ছোৱালী দুজনী হেৰালে কিহে নিলে কোনে ধৰিলে বোলে কোনো গমেই নাপায় মোৰ যে ভয়ে লাগে ঐ গাড়ী হাই পিনে ঘূৰা হাই পিনে বৰ ধুনীয়া ধুনীয়া মাল দুটামান দেখিছোঁ সেইফালে এই টাৰ্ণিংটো ফালে গাড়ীখন ঘূৰাই দে বৰ ফেণ্টাষ্টিক মাল দেই हेलो ब्यूटीफुल गर्ल तुम लोग कहाँ जा रहा है আমি হিন্দী নেজানো কব আমি দোকান ফালে যাওঁ পকৰি খাবলৈ যাওঁ इस रोड का नाम क्या है बहन আজি ৰ'দটো আকৌ টিকাফটা ৰ'দ আজি ইমান যে চোকা ৰাতিপুৱাৰে পৰা যিডাল ৰ'দ ওলাই আহিলে আমাৰ ফালে আকৌ এই ৰ'দটোৰ নাম কোৱা হয় টিকাফটা বুলি हाँ टिका रोड है ना আপোনালোকে ক'ত যাব আহিছে हम भेकुली सिर्फ गाँव में आ रहा हूँ এইখনেই ভেকুলী চুক গাঁও সেইফালে অকণমান সোমাই যাব লাগিব मटन खाबा नेকি তোমালোকে मटन আনিছোঁ আমি মৰ্টন নেখাওঁ দেই क्या कहता है उठाओ उठाओ माल उठाओ फैले जा पकड़ो पकड़ो আপোনালোক খোপা ধৰা নেকি আজি আমাক খোপা ধৰা ধৰিলে পালেও বচোৱা আমাক দেউতা মা খোপা ধৰা আমাক ধৰিলে নিলে আজি আমাক ঐ কোন তহঁত সোপা ধৰা আমাৰ ছোৱালীকেইজনীক এৰিবিনে নে তহঁতক এতিয়া লাখুটি পকৰে ভৰাই মুখেৰে উলিয়াই দিম এই ধনীৰাম বুঢ়াক চিনি পোৱা নাই নুখুচিব ককা আমি এৰি দিছোঁ পকৰে লাখুটি ভৰাই মুখেৰে উলিয়াই দিম খৰিকা মাছ পোৰা দি খাই থৈ দিম हम एरी देते हम जाओगी चल जाओगी ককা আজি আপুনি আমাক বচালে বুলিহে আজি আমাক খোপা ধৰা নিলেহেঁতেন ককা বহুত ধন্যবাদ আপোনাক ছোৱালীহঁত তহঁতি এই গধূলি সময়ত এনেকে ওলাই আহিব লাগে নে তহঁতি নেজান নেকি গাঁৱত ইমান সোপা ধৰা
এই পিছল ভূত লেংঠা ভূত এই ভূতৰ ইমান উপদ্ৰৱ তহঁতে এইখিনি সময়ত ওলাই আহিব নেলাগে নহয় আজি মই পালো বুলিহে তহঁতক বচালো নহ'লে তহঁতক আজি নিলেই হয় হা জল্দি জল্দি ঘৰলৈ যা ককা আমি এতিয়াই ঘৰলৈ যাম আমি ভলকা দোকানত পকৰি খাওঁ বুলি আহিছিলোঁ পকৰি চকৰি নাখাওঁ যাওঁগৈ এতিয়াই যাওঁগৈ এইবোৰৰ পৰা আৰু একেবাৰে শান্তিয়েই নাই কলৈকো ওলাই যাবই নোৱাৰি গাঁওখনত আৰু ইমান অশান্তি ইফালে সিফালে কলৈকো ওলাই যাব নোৱাৰি কেনেবাকে ধৰিব পাৰিলে একদম পকৰ ফালি পঠিয়াম মই আজি তোমালোকৰ ঘৰলৈ ফুৰিবলৈ আহিছো মোক দেখি তোমাৰ ভয় লাগিছে ন মই যে ভূত এ ভয় কৰিব নালাগে দিয়া মই আগতে তোমালোকৰ নিচিনা মানুহেই আছিলো এতিয়া আকৌ মৰিলো জমে নিলে মোক জমে নি পেলাই আধা ৰাস্তাতে এৰি পঠাই দিলে এতিয়া আহি পৃথিৱীতে এনেকে অনাই বনাই আৰু ঘূৰি ফুৰিছো ক'লেনো কি হ'ব ভনী মোৰ দুখৰ কথা মই আকৌ আগতে সেই মানুহ হৈ থাকোঁতে চুলাই খাইছিলো আকৌ মাল সেই অলপ বেছিকে খাই পাওঁ খাওঁতে মোৰ এই কিডনী লিভাৰ এইবোৰ বেয়া হ'ল তাৰপাছত আৰু মৰিয়ে থাকিলো জমে লৈ গ'ল আৰু তাৰপাছত আৰু জমে নিও আকৌ মোক সেই আধা বাটতে মৰিলা বুলি আধা বাটতে এৰি পঠাই দিলে সেইকাৰণে এতিয়া এনেদৰে আছো আৰু অনাই বনাই ক'লেনো কি হ'ব ভনীও মোৰ আকৌ সেই সংসাৰখন পাতিবলৈ নহ'ল যে সেইকাৰণে জমে মোক এনেদৰে এৰি পঠাই দিলে মই গতি নেপালো বৰ্তমান মই ভূত আৰু 20 বছৰমান ভূত হৈ থাকিব লাগিব হপায় হয় নেকি আপোনাক আজি মই প্ৰথম দেখিছোঁ দেই ভূতেও এনেকৈ কথা ক'ব পাৰে বুলি মই নাজানো হয় নেকি মই আকৌ সেই আগতে তোমালোকৰ নিচিনা একেই মানুহেই আছিলো মোলৈ ভয় কৰিব নালাগে বাৰু মই সেই মানুহৰ অপকাৰ নকৰোঁ হয় নেকি আমাৰ ঘৰত আকৌ মানুহ নাই নহয় মোৰ যে ভয়ে লাগিছে নাই চিন্তা নকৰিবা মই একো নকৰোঁ মোৰ আকৌ সেই এটুপি চুলাই দুগিলাচ এগিলাচ এতিয়াও খাবলৈ মন যায় সেইকাৰণে মানুহৰ ঘৰলৈ কেতিয়াবা মাজে সময়ে যাওঁ সেই মাল এগিলাচমান দি দিলে ভাল পাওঁ হয় নেকি আছে যদি মাল এগিলাচমান দিয়া খাই পেলাই যাওঁগে আমনি নকৰোঁ আৰু আপোনালোকক আমাৰ ঘৰত আকৌ মাল নবনাও নহয় মাল নাই সেইফালে সেই চুকতহে মাল বনাই মই বাৰু আপোনাক পইচাকে দি দিলে হ'বনে আপুনি কিনি খাবগে হ'ব দিয়া পইচাকে দিয়া থেংক ইউ গুড বাই যাওঁগৈ